চিমেণ্ট চাপৰিত উৎখাত হোৱা নাই ড্ৰাগছৰ ঘাটি ড্ৰাগছ সৰবৰাহকাৰী সন্দেহত স্থানীয় ৰাইজে আটক কৰি চমজালে আৰক্ষীক মটৰ চাইকেলত 2জন পলায়ন চিমেণ্ট চাপৰিত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে যদিও ড্ৰাগছ সৰবৰাহ বন্ধ কৰিবলৈ সক্ষম হোৱা নাই আজি পুৱা 8 বজাত 3 নং চিমেণ্ট চাপৰিত ড্ৰাগছ নিবলৈ অহা এজন যুৱকক স্থানীয় ৰাইজে আটক কৰিবলৈ সক্ষম হয় 3 নং চিমেণ্ট চাপৰি শ্যাম চুতীয়াৰ ঘৰলৈ ৰাস্তাৰ পিনৰ পৰা এখন মটৰ চাইকেলত 2জন যুৱক আৰু পিছফালৰ পৰা আন এজন যুৱক প্ৰৱেশ কৰিবলৈ লওঁতে স্থানীয় ৰাইজে যুৱক কেইজনক ধৰিবলৈ চেষ্টা চলায় তেনে অৱস্থাতে 2জন যুৱক মটৰ চাইকেলত উঠি পলায়ন কৰে আৰু এজনে দৌৰি গৈ চিমেণ্ট চাপৰি কষ্টুৰবা গান্ধী বালিকা বিদ্যালয়ত আত্মৰক্ষাৰ বাবে সোমাওঁতে ৰাইজে তাতে আটক কৰে আটকাধীন যুৱকজন অৰুণাচল প্ৰদেশৰ চেৰেন গাঁৱৰ গামুৰ দায়ে বুলি জানিব পৰা গৈছে স্মৰণীয় যে ৰাইজে যুৱকৰ দলটোক ধৰিবলৈ হোৱা দোৱা কৰোঁতে ড্ৰাগছ সৰবৰাহকাৰী শ্যাম চুতীয়াৰ পুত্ৰ দেৱজিৎ চুতীয়াই গাড়ী লৈ ঘৰৰ পৰা উধাও হয় স্থানীয় ৰাইজে গামুৰ দায়েক সোধা পোছা কৰোঁতে বহাগ বিহুৰ সময়ৰ পৰাই দেৱজিৎ চুতীয়া ড্ৰাগছ যোগান ধৰি আহিছে বুলি মন্তব্য কৰে ৰাইজে আৰক্ষীক দিয়া খবৰৰ ভিত্তিত গামুৰ দায়েক আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় আপুনি দেখিছিল নেকি চিনি পাই এই দোকানীৰ নামটো কি পনী কোঁৱৰ কেতিয়াৰ পৰা সি ব্যৱসায়টো চলাই আছে বুলি ভাবে আপুনি ইমান মুতিব নোৱাৰে হাগিবও নোৱাৰে ন ইমান জাম পাতি থাকে তাত মোৰ বটো সেইটোহে চাই থাকো আমি অনলাইন লোকক কৈ নিদিওঁ কৰিব দে বুলি এনে একদিন ওলাব বুলি ভাবিয়ে কিনি আছো মই আজি ওলাইছে আজি ওলাইছে আপোনাৰ ঘৰটো লাগি আছে তাৰ লগত লাগি আছে